Hello guys, welcome back to my YouTube channel and another vlogs. So guys, আমার দিনী ভাইসকলক ঈদৰ শুভেচ্ছা জনালো। ঈদ মুবাৰক। ঈদ মুবাৰক জনালো। Hello guys, ঈদ মুবাৰক। তো গাইজ আমি গৈ আছো ঈদৰ নামাজ পঢ়িবলৈ। তো আপোনালোকে ভিডিঅ'টো চাই থাকিব। ইয়াত ঈদ মুবাৰক জনোৱা হৈছে। গাইজ আহি পাই গ'লো আমাৰ ঈদগাহ। এইখনে হ'ল আমাৰ ঈদগাহ। সকলোৱে বহি বহি বয়ান শুনি আছে। গাইজ ঈদগাৰ কাষতে এইবিলাক দোকান দি থোৱা হৈছে। বাচ্চাবিলাকে দোকানৰ বস্তু কিনি আছে। গাইজ পানৰ দোকান, বিভিন্ন ধৰণৰ দোকান দিয়া হৈছে। গাইজ এইবিলাক পাস্তা, ম'ম', বুট, এইফালে বাচ্চাবিলাকৰ খেলৰ বস্তু। আৰু গাইজ এইফালে ফল মূলৰ দোকান দিয়া হৈছে। আৰু চাওক, মানুহ নামাজ পঢ়িবৰ কাৰণে ভিতৰলৈ সোমাই আছে। ঈদগাহ ময়দানৰ ভিতৰত নামাজৰ সময় হোৱা নাই কাৰণে মানুহ বেছি নাই। অলপ পিছত দেখুৱাই আছোঁ, বহুত মানুহ হৈ আছে। অলৰেডি বহুত মানুহ আহিছে। তো আপোনালোকে ভিডিঅ'টো চাই থাকক শেষলৈকে। মোবাইল ডিস্টার্ব দিতেছে আমার মোবাইল ডিস্টার্ব দিতেছে না আমার মোবাইল ঠিক করে না এমনি দেখবা সেটিং এ পাইছে তো গাইজ এয়া অলপ আমি ফুৰিবলৈ আহিলোঁ ঈদ উপলক্ষে। এতিয়া গৈ আছোঁ এটা পাৰ্কত। আমাৰ ঘৰৰ কাষতে আছে এইখন পাৰ্ক। আপোনালোকে ভিডিঅ'টো একেলগে চাই থাকিব। তো গাইজ এয়া চাওক, পাৰ্ক আহি পাই গ'লোঁ। টিকেট লৈ আছোঁ। খুৰা টিকেট কিমান কৰি দিয়ক? দুটা দিয়ক। গাইজ সোমাই আহিলোঁ। এয়া চাওক পাৰ্কখন বেছি ডাঙৰ নহয় যদিও বহুতে ধুনীয়া লাগিছে। গুলাগুলি আছে এবার
খাও চন্দ্ৰবিন্দু নিলিখালৈকে তোমাক ভাল পাই থাকিম সঁচা হৃদয়ে তুমি শুনা যাবা দেই দূৰণিলে কেনেকৈ থাকিম তোমাৰ অবিহনে নামৰ আগত চন্দ্ৰবিন্দু নিলিখালৈকে তোমাক ভাল পাই থাকিম সঁচা হৃদয়ে তুমি শুনা যাবা দেই দূৰণিলে কেনেকৈ থাকিম তোমাৰ অবিহনে ও জান মোৰ জান তুমি এৰি গ'লে জীয়াই নাথাকিম জানা মোৰে জান ঐ জীয়াই নাথাকিম জানা মোৰে জান গাইজ আপোনালোকৰ কাৰণে ঈদ স্পেচিয়েল নৰ্মেল এটা ব্লগ কৰালোঁ যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব